যোনবিলাকে বেছি ফ্ৰেণ্ডলি হ'বলৈ চেষ্টা কৰে সেইবিলাক গম পাই যাবা যে লাষ্টত মানে বেঙেনাটো সিহঁতেই দিব বেছিকৈ। নমস্কাৰ সকলোকে মোৰ নতুন এটা ব্লগত। চ' আজি বেংগলোৰ আমাৰ ডে 2 হয়। লাষ্ট ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, লাষ্ট ভিডিঅ'টোত একো দেখাবলৈ খাছ নাছিলে। লাষ্ট ভিডিঅ'টো খালি অলপমান ষ্টেচনৰ পৰা অহা এয়াৰপৰ্ট সেইবিলাকে ট্ৰেভেলিঙে আছিল যোৱাকালি ভিডিঅ'টোত। আজিৰ ভিডিঅ'টোত অলপমান ঘূৰা ফুৰা হ'ব, বাকী ভালকৈ দেখুওৱা হ'ব বস্তুবিলাক। বৰ্তমান আমি আছোঁ ক'ত আছোঁ? লালবাগ বটানিকেল গাৰ্ডেনত। ইয়াত আজি ৰিপাব্লিক ডে'ৰ কাৰণে কিবা এটা মানে প্ৰগ্ৰাম হয় ইয়াত প্ৰতিবাৰে। চ' ইয়াতে আহিছোঁ আমি চাবলৈ বস্তুবিলাক। ইয়াত চাবলৈ পাৰে আপোনালোকে, ভিৰ বহুত আছে আৰু বহুত বেছি ধুনীয়া হয় জেগাখিনি। বেংগলোৰ জনা যায় নিজৰ গাৰ্ডেনছবিলাকৰ কাৰণে, নিজৰ পাৰ্কছবিলাকৰ কাৰণে, কাৰণ কি যিটো মানে এনভাইৰনমেণ্ট আছে ইয়াত বহুত বেছি মানে গ্ৰীনাৰী আছে। বহুত বেছি গ্ৰীনাৰী আছে। বহুত মানে মানুহে বেছিভাগ চাবলৈ আহে, আপোনাৰ এই পাৰ্কবিলাকে চাবলৈ আহে, বেছিভাগ গাৰ্ডেনবিলাকে চাবলৈ আহে বিশেষকৈ। চ' সেইবিলাক চাবলৈ পাৰে আপোনালোকে। ধুনীয়া একদম পিক চিক আছে এইবিলাক বটানিকেল গাৰ্ডেনত। বাইদেউ ৰাতিপুৱা আমি 9টা বজাত ওলাই আহিছোঁ ৰুমৰ পৰা। এতিয়া আপোনাৰ বাঢ়িছে 10টা। ওলাই পেলাই একো অপশ্যন নাছিল খাবলৈ কৰিবলৈ, চিঙৰা এটা আৰু খালি চাহ একাপ। ইয়াত টিকেট কাটিবলৈ লাগিব আমি এতিয়া। আমি ভাবিছিলোঁ ইয়াত ফ্ৰীতে হ'ব আজি ৰিপাব্লিক ডে'ৰ কাৰণে, কিন্তু ইয়াত এতিয়া টিকেট কাটিবলৈ লাগিব আমি এতিয়া। লাষ্ট ভিডিঅ' মোৰ ভইচটো কাৰণ কি মাইক পিন্ধা নাছিলোঁ। এতিয়া চাগে মাইক পিন্ধিছোঁ কাৰণে অকণমান ক্লিয়াৰিটি চাগে আহিছে, গম পাইছে চাগে আপোনালোকে। টিকেটটো কাটাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। চ' আজি ৰিপাব্লিক ডে' বুলি ইহঁতে গেট ফিজটো যিটো হয় সেইটো মানে বেছি কৰি দিলে। ইয়াত 40 টকা আছিলে পাৰ পাৰ্চন, বাট এতিয়া 100 টকাকৈ পাৰ পাৰ্চন লৈছে। 120 টকা ৰাতিপুৱা চুনা। চ' এইবিলাক আপোনালোকে চাবলৈ পাৰে। বাকী গাৰ্ডেনখন বহুত বেছি ধুনীয়া হয়। এইবিলাক ফুল আপোনালোকে চাবলৈ পাৰে। বহুত মানে ভেৰাইটিজ মানে ফুল চুল আছে, সেইবিলাকে চাবলৈ মানুহে আহে ইয়াত। সেইফালে কিবা গ্লাছৰ হেৰি এটা আছে, তাত ফুলৰ মানে প্ৰডাকশ্যন নে কি কৰে প্ৰগ্ৰাম হয় বোলা। তাত ফুল চুল মানে নানা জাতিৰ মানে ফুলবিলাক তাতে থাকে, আপোনাৰ চাবলৈ পাৰে। দেউতা গৈ আছে আগফালে। চ' স্কুলৰ ল'ৰা ছোৱালী হওক বা যি নহওক কিয়, চব মানে ধৰক ইয়াতে থাকে বস্তুবিলাক, চবেই চাবলৈ আহে। পুলিচে দৌৰাইছে পলাইছে চা কিয় বা? টিকেট নোহোৱাৰ কাৰণে নহয়, কিবা তামান দৌৰিছে তিনিটা। মেইন কথা ইয়াত কোনে কি কৈ আছে, কি কথা একো বুজি পোৱা নাযায়। আপোনালোকে আহিলে বহুত বেছি কনফিউজন হ'ব যে তেওঁলোকে হিন্দী ভালকৈ বুজি নাপায় নে ইংলিছ ভালকৈ বুজি পায়। নিজৰ ভাষাটো সিহঁতৰ কাৰণে মানে টপ প্ৰায়ৰিটি হয়। এইফালেদি নহয়, আগফালে পিছফালেদি সোমায়। মা সঁচাকৈ পাগল হৈ গ'ল। এই ফুলৰ বাগান আছে এইফালে। বাকী জেগাখিনি বহুত বেছি ধুনীয়া, সেইটো ক'বলৈ লাগিব। বহুত বেছিয়ে ধুনীয়া। ইয়াৰ পিছত আৰু এখন পাৰ্ক আছে, কিউবেন পাৰ্ক বুলি। তাত যাব চাগে। চব পাৰ্কে হয়, চব একে নিচিনা জেগাই হয় মানে ক'বলৈ গ'লে। কিন্তু বেছি খাছ একো জেগা নাই ইয়াত ফুৰিবলগীয়া বেংগলোৰত। আপোনাৰ পাৰ্ক চাৰ্ক বেছিকৈ আছে, এই বটানিকেল গাৰ্ডেনবিলাক আছে, লেক এটা আছে, উলচৰ লেক বুলি কয় নেকি জেগাটো। চ' লেকটো এইটো ৰাতিলৈ ভাল লাগে। আৰু বাকী বেংগলোৰ পেলেচ আছে, টিপু চুলতানৰ এটা পেলেচ এটা আছে আপোনালোকৰ। ত' সেইবিলাকে আৰু 2-3টামান মেইন জেগা আছে, যিটো বস্তু মানে যিকেইটা মানে মানুহে চাবলৈ আহে ইয়াত। বাকী ইমান খাছ একো নাই। হা ঘূৰোতে 2 ঘণ্টা আঢ়ৈ ঘণ্টা। ৰাস্তা আছে যাব। ইয়াত কিবা প্ৰগ্ৰাম হৈ আছে নেকি? ফুলৰ প্ৰগ্ৰাম হৈ আছে। এইটো বন্ধ হৈ গ'ল এতিয়া, নো এণ্ট্ৰি মাৰি দিলে ইয়াত। আমি সোমাবলৈ নোৱাৰোঁ। ৰাতিপুৱাই হয় এইবিলাক বস্তু। পাৰি এইফালেদি সোমাই যাব পাৰি।
এইফালে এইফালে ইয়াৰ কিবা ভিডিঅ' ৰেকৰ্ডিঙো চলি আছে বাকী এতিয়া আমি টিকেট লৈ পেলাই ভিতৰত সোমাই আহিলোঁ মাউণ্ট কিন্তু ইয়াত বহুত বেছি ভিৰ হয় ইয়াৰ চাইডে চাইডে বহুত মানে টাইপৰ ভেৰাইটিজ ফুলৰ মানে ইয়াত প্ৰগ্ৰাম কৰা হৈ আছে ইয়াত আপোনাক অকণমান দেখাই দিওঁ বাকী ইয়াত ভিডিঅ' কৰাটো এটা সুবিধা হৈ আছে কাৰণ কি ধৰা বহুত মানে ভাষাটো গম নাপায় ভাষাটো যেতিয়া সন্মুখৰ মানুহজনে ভাষা গম নাপায় তেতিয়াহ'লে মানে ভিডিঅ' চিডিঅ' বনাবলৈ কথা কৈ থাকিবলৈ খোলা অপেনলি বহুত বেছি মানে সুবিধা হয় ইয়াত বাঁহৰ বহুত ধুনীয়াকৈ বস্তু এটা বনাই থৈ দিছে মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা আমাৰ যোনটো বাঁহৰ চুঙাত যেনেকৈ আমি বস্তুবিলাক বনাওঁ বা বেলেগ কিবা বস্তু হওক দৈ চৈ হওক তেনেকৈ ইয়াত সেই বাঁহেদিয়ে মানে বহুত ধুনীয়াকৈ বনাই পেলাই চাবলৈ ইয়াত এটা ফটো উঠিবলৈ গৈছে তাত এইবিলাক আপোনালোকে যিমান দেখা পাই আছে চব ফুল হয় সেইবিলাক ফুলেদি বনোৱা বস্তু হয় এইবিলাক ভেৰাইটিজ টাইপৰ ফুল হয় এইবিলাক থাকেহে আমি মানে আগতে ক'ৰবাত দেখিছিলোঁ এনেকুৱা টাইপৰ প্ৰগ্ৰামবিলাক ফুলেদি যোনবিলাক হৈছে যি বস্তু ইয়াত দেখা পাই আছে চব মানে আপোনালোকক খালি ফুলেদি কৰা চব ফুলেদি বনাইছে এইটো ষ্টেজ দেখা পাই আছে ফুলেদি বনাইছে কি তাত বনাই থৈছে সেইবিলাক চব ফুলেদি চব মানে ধৰক ফুলেদি চব যি য'ত মানে জ্বালা যন্ত্ৰণা কৰিছে ইয়াত চব মানে ফুলেদিয়ে কৰা হৈছে খালি বহুত বেছি ভিৰ হয় ইয়াত মানে ৰখিবলৈ নোৱাৰে আপুনি গৈ থাকিবলৈ লাগিব মানে এইবিলাক বাকী গাৰ্ডেনখন বহুত বেছি ডাঙৰ হয় এখন ঘূৰোতে 2-2.5 ঘণ্টা মানে আমাক লাগিবই লাগিব এতিয়া পটাপট ইয়াৰ পৰা কি ক'ত কৰে ঘূৰে নে গোটেইখন নে যায় তেতিয়া সুধি পেলাই চাওঁ এয়া কি গোটেইখন ঘূৰিবানে নে যাবা গোটেইখন ঘূৰোতে চেচেইচোন বাকী মোৰ মাতটো অকণমান মানে টানি আছে ইয়াত কাৰণ কি ধৰক চৰ্দি লাগি আছে বহুত বেয়াকৈ মানে চৰ্দি লাগিছে কালি গুৱাহাটীৰ পৰা আহোঁতে যেতিয়া ফ্লাইটত বহিছোঁ তেতিয়া তাতো এ চি লগা হৈ আছিলে বাছখনতো এ চি লগা হৈ আছিলে চ' এ চি পাই মানে চৰ্দি লাগি গ'ল বহুত বেয়াকৈ ইয়াত আৰু ইয়াত আহি পেলাই একদম লগালগ ক্লাইমেট চেঞ্জ হৈছে যে হেৰিটো বহুত বেয়া মানে ইয়াত গৰমটো মানে বহুত বেছিয়ে বেয়া মই ফুল চাৰ্ট পিন্ধি আছোঁ ফুল চাৰ্টত মানে বহুত বেছিকৈ মানে ইয়াত ঘামি আছোঁ পাছপৰ্টে পিন্ধি আহিব লাগিছিলে চাগে চাবলৈ পাৰে গৈ থাকোঁতে বহুত ইণ্টাৰেষ্টিং কথা এটা গম পালোঁ যে এইবিলাক আপোনাৰ দেখা পাইছে লালবাগ আচলতে মোগলে বনোৱা হেৰি হয় মোগলে বনোৱা এখন গাৰ্ডেন হয় মোগলবিলাকৰ চখবিলাক আপোনাৰ জানিছিলে ইয়াত মানে চাবলৈ পাৰে বস্তুবিলাক মানে কেনেকৈ ডিপিক্ট কৰা হৈছে ধুনীয়াকৈ এইফালে ইংলিছত লেখা আছে এইফালে তেলেগু ইহঁতৰ ভাষাত মানে নিজৰ ভাষাত লেখা হৈ আছে চ' এইবিলাক মানে জেগাই মানে আপোনাৰ বস্তুবিলাক লগা হৈ আছে যে ষ্টৰিবিলাক মানে গোটেইবিলাক মানে ধুনীয়াকৈ ডিপিক্ট কৰা হৈ আছে যে কেনেকৈ কি ক'ত হৈছিলে মানে চ' এইবিলাক চাবলৈ পাৰে চ' এইবিলাক বহুত বেছি ইণ্টাৰেষ্টিং বস্তু হয় ইয়াত চাওক ইয়াত ফুলবিলাক ফ্ৰেছ এণ্ড আপ থাকিবলৈ লাগে ন সেইকাৰণে ইয়াত লগালগ মানে তেওঁলোকে পানী এৰি দিছে এইবিলাক স্প্ৰে'বিলাক কৰিছে দেখা পাই আছেনে নাই মই নাজানো কিন্তু ইয়াত গোটেই মানে আমাৰ গাত পানী পৰি আছে স্প্ৰে কৰিছে গোটেইখন এইটো চাবলৈ পাৰে এইটো গোটেই মনুমেণ্টটো যিটো বনাইছে সেইটো চব ফুল সেইবিলাক চব ভেৰাইটিজ ফুলেদি বনাই পেলাই থৈ দিছে মানে বস্তুটো এখন আৰু আছেই এইফালে গ'লোৱে অঁ আচল পাৰ্কখন আছেই সেইফালে ফাউণ্ডেশ্যনতে দেখা পাই আছে মানুহ বহুত বেছি ভিৰ আজি দেউতাৰ বহুত বেছি চখ ফটো উঠা এতিয়া মোৰ ফটো উঠাবলৈ মানুহ নাই কাৰণ কি দেউতাই কেনেকৈ উঠাই আপোনালোকে জানেই কিন্তু মই ভালকৈ তুলি দিবলৈ লাগিব ফটোবিলাক শুনিলে চাওক ফাউণ্ডেশ্যন অথনিৰ পৰা ঘূৰি আছোঁ পাৰ্কখন ঘূৰি থকা হ'ল এতিয়ালৈকে 45 মিনিটমান হ'ল আমাৰ ঘূৰি থকা কিন্তু পাৰ্কখন এতিয়ালৈকে শেষেই হোৱা নাই এইবিলাক আপোনাৰ চাবলৈ পাৰে বহুত ফাউণ্টেন আছে বহুত এইবিলাক আপোনাক দেখাই দিছে এবাৰ আপোনালোকে চাই ল'ব কিমান ডাঙৰ আছে এইফাললৈকে আছে দেখা পোৱা নাযায় এইফালে ফাউণ্টেন হৈ আছে ফাউণ্টেন শ্ব' এইবিলাক চাবলৈ পাৰে চব বহুত বেছি মানে এভাৰগ্ৰীন মানে গ্ৰীনেৰী আছে ইয়াত
গছ গছনি একদম ভৰপূৰ মাত্ৰা আছে, একদম ভাল লাগি যাব আপোনালোকৰ ইয়াত আহি পেলাই। বিৰাট মানে ভাল লাগিছে আমাৰ হেৰিটো। ঘূৰি আছোঁ, ঘূৰি পেলাই ধৰক ঘামি থকা হৈছে, কিন্তু ভাগৰো লাগিছে। কিন্তু ধৰক যেতিয়া মানে এনেকুৱা জেগাত আহোঁ যে এইবিলাক চাওক, একদম ছাঁ পৰি আছে, গছ গছনি একদম বতাহ মাৰি আছে মিহিকীয়াকৈ, একদম মজা লাগি যায় ইয়াত আপোনালোকৰ। ইয়াৰ আইচক্ৰীম চাওক, আমাৰ অসমত চাগে এতিয়ালৈকে আইচক্ৰীম মেল খোৱাই নাই, ইয়াত আইচক্ৰীম চলি আছে। সেইফালে মধুৰিআম কাটি আছে। খালি বস্তু এটা হয় যে বস্তুবিলাকৰ বহুত বেছি দাম হয় মানে ইয়াত, বস্তুবিলাক বহুত বেছি দাম হয়। বস্তুবিলাক মানে ধৰক এটা মধুৰিআম এতিয়া আমি সুধিলোঁ, সেইটো 30 টকা 40 টকা এটা মধুৰিআম ইমানটো, ঠিক আছে। কিন্তু বস্তুবিলাক কি হয়, বস্তুবিলাক মানে কোৱালিটি বস্তু হয়। কোৱালিটি বস্তু আপোনালোকে খাই পেলাই বহুত ভাল পাব। আমি কালি খানাবিলাক যিবিলাক খাইছোঁ, কালি খানাবিলাকো মানে বহুত বেছি মানে ভাল হয়, বহুত মানে টেষ্টি খানা হয়। তেওঁলোকে মানে বহুত ভালকৈ বনাবলৈ জানে, বহুত কোৱালিটি বস্তু হয় মানে সেইবিলাক। কিন্তু ধৰক দামটো সেইমতে মানে লয় ভালেমানখিনি ইয়াত। দামটো মানে আমাৰ অসমৰ কম্পেৰিজনত মানে দামটো অকণমান বেছি হয় কম্পেৰিটিভলি, কিন্তু বস্তুবিলাক কোৱালিটি হয় বহুত বেছি। এয়া চাবলৈ পাৰিব মানে ইয়াত এনি টাইম পানী চানী দি থকাই হয়, ফুলবিলাক ফ্ৰেছ ৰাখিবলৈ লাগিব ন। চ' লালবাগৰ পৰা আমি ওলাই আহিলোঁ, লালবাগৰ পৰা ওলাই পেলাই এতিয়া আহিছোঁ আমি টিপু চুলতানৰ পেলেচত। টিপু চুলতানৰ পেলেচটো এইটো আপোনাক খালি দেখাম, মই বেছি কথা নকওঁ। ইয়াত বহুত ধুনীয়া হয়। ইয়াত এণ্ট্ৰি ফিজ যোনটো লাগিছে আমাক, সেইটো অনলাইন কৰিব লাগে বাহিৰতে গেটত ৰখি পেলাই। দুটা মানুহৰ 40 টকা, এটা মানুহৰ 20 টকাকৈ। চ' মই পেলেচটো অলপমান দেখাই দিওঁ আপোনাৰ। টিপু চুলতান বোলে ইয়াত, টিপু চুলতানে কি কৰিলে আহে ইয়াত? হে, টিপু চুলতান ইয়াত থাকিছিল নে কি কৰিলে আহে? অঁ, ইয়াতে আছিল বোলে টিপু চুলতান, নাজানো আমি বাৰু। গাইড চাইড বাহিৰত আছে, আপোনাৰ এজন ইচ্ছা কৰে গাইড ল'বলৈ পাৰে। ধুনীয়া হয় পেলেচবিলাক, তেওঁলোকৰতো চখ বহুত বেছি আছিলে। এইটো চাগে চুইমিং পুল আছিলে। পেলেচটো ধুনীয়া হয়, আপোনাৰ চাবলৈ পাৰে ইয়াত। ভিতৰৰ ৰুম চুম নাচালাইচোন। ইয়াত চাবলৈ তেনেকুৱা একো খাচ নাই, তেনেকৈ পেলেচটো আছে খালি। 40 টকাটো দিছোঁ, তুমি কি অলপ মন্দিৰৰ নিচিনা ঘূৰিবলৈ হেৰি কৰিছা নেকি? এই ৰুমে ৰুমে সোমোৱা, 40 টকাটো এনেই যাব। তুমি 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 আগতে হেৰি কৰিলে, তুমি টিপু চুলতানৰ কথা ক'বই নালাগে। তুমি অ'টোটোৰ কাৰণে হুলস্থুল কৰি আছা, এতিয়া অ'টো ফিজ বাঢ়িব বুলি। সেইটো নহয়, ইয়াত একোৱেই নাই। চাবলৈ কিবা আছে নেকি? এইবিলাকৰ ঘৰ চৰবিলাকত পেলেচ চেলেচবিলাকত কমাব নালাগে। সেইটোৱে আছে, পেলেচ আৰু নাই। এইটো এণ্ট্ৰেঞ্চটো চাবলৈ পাৰিব না, এণ্ট্ৰেঞ্চটো গ্ৰেণ্ড হয় বহুত বেছি। ইয়াত যিহেতু গ্ৰীনাৰীৰ কথা কৈছিলোঁ, গ্ৰীনাৰী ইয়াতো মাত্ৰা মানে দিয়া হয়। হয় টিপু চুলতানৰ পেলেচ, কিন্তু ইয়াত ভাৰতৰ ফ্লেগ এতিয়া আছে। বহুত মানে পিচফুল হৈ যায় বোলে, বহুত শান্তি আছে মানে ইয়াত। আৰু মেইন কথা হ'ল যে মোৰ 40 টকাটো এনেই বেঙেনা গ'ল, কাৰণ কি দেউতা ক'তো সোমালে। খালি বাহিৰে বাহিৰে গৈ পেলাই মন্দিৰৰ নিচিনা ঘূৰণে আহি এটা মাৰে, সেইটো ঘূৰণে সেইটো এটা মাৰি পেলাই মানে গুচি আহিলে। এই অটো এখন ফিক্স কৰিছোঁ আমি এতিয়া। সেই অটোখনৰ লগতে মানে 3-4টামান জেগাত যাওঁ। মানুহটো মানে বহুত ফ্ৰেণ্ডলি টাইপৰ হয়, কিন্তু ফ্ৰেণ্ডলি মানুহবিলাকে মানে ঠগে অলপ বেছিকৈ মানে। এইজন নহয় অ' ভাইজি, গমেই নাপায় আমি ৰখি আছোঁ। অটোত এতিয়া বহি যাওঁ। मैं चाय पीने को जा रहा था। दूसरा जगह में चलिए, हम लोग भी पियेंगे चाय। शू दुकान, शू शू का शू सभी है। अच्छा शूज़।
इधर 2000 का इधर 500 का देता चोर बाजार कहाँ पे? चोर बाजार हाँ चोर बाजार कहाँ पे? सर ये भी उतना वो रेट चल रहा है सर मुझे 11 টাকা মাল 50-500 টাকা দিয়ে দেয় 2000 का 500 600 का देता इस जगह को क्या कहते हैं? सिटी मार्केट है सिटी मार्केट। अच्छा टेम्पल हो ना तुम्हारे को मैं दिखाता हूँ धर्मराजा टेम्पल तिरुपति कृष्णा का कृष्णा 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 टेम्पल। बहुत अच्छा है करगा बैंगलोर करगा चलता नहीं मालूम है उसको चलता अंधेरे में जहाँ गया तो मैं भी आता हूँ साथ में जाता है যাবা बहुत কৃষ্ণ টেম্পল মই কালি তোমাক দেখাইছিলোঁ আমাৰ ৰাজা। बहुत अच्छा है कहाँ पे अंधेरे में हाँ अंधेरे में कितना दूर है इधर से 3 किलोमीटर बहुत अच्छा है वो इतिहास 500 साल पहले इतिहास हो वो उड़ीसा में कैसा है हाँ उड़ीसा पूरी जगन्नाथ पूरी जगन्नाथ ऐसा अच्छा चलिए तुम्हारा मन से तुम्हें रहता मैं भी आता हूँ सामने ऐसा नहीं आता अरे जाता নহ'লে বাৰু এইখিনি ষ্ট্ৰীট চিটি ষ্ট্ৰীট বুলি কয় চিটি ষ্ট্ৰীট মাৰ্কেট বুলি কয় এইখিনি জেগা। এইখিনি চব মানে মাৰ্কেটবিলাক ভৰ্তি ইফাল সিফালে চবফালে এইবিলাক মাৰ্কেটবিলাক আছে খালি। এইটো ইয়াত আমি আহিছোঁ ধৰ্মৰাজা টেম্পল। सेंटर में धर्मराजा है हाँ इस तरफ कृष्णा है इस साइड द्रौपदी माँ है দ্ৰৌপদীৰ মা আৰু কৃষ্ণৰ মন্দিৰ বুলি ক'ব পাৰি আপুনি। ওৱান অফ দ্য অল্ডেষ্ট টেম্পল অফ ইন বেংগালোৰ। ইয়াত আমি অলপ দৰ্শন কৰি লওঁ ভগৱান কৃষ্ণ। সেই মন্দিৰটোত আপোনাৰ যোনটোত মই সোমালোঁ সেইটোত আপোনাৰ হেৰি আছিল গণপতি আছিলে, গণপতি বাপ্পা আছিলে, আপোনাৰ শিৱ বাবা আৰু সূৰ্য ভগৱানৰ মন্দিৰ আছিলে। মেইন মন্দিৰ হয় আপোনাৰ এইখিনি ইয়াত দেখা পাই আছে আপোনালোকে কৃষ্ণ প্ৰভু। ভাল হয় মন্দিৰ, বহুত ধুনীয়া মন্দিৰ হয়। ইয়াত মানুহে ধ্যান লগাই আছে আপোনালোকে চাবলৈ পাৰে। Hare Krishna, Hare Krishna, Hare Krishna. This is very much. ধৰ্মৰাজা মন্দিৰৰ পৰা ওলাই পেলাই আমি আৰু এটা মন্দিৰত গুচি গ'লোঁ। আদি শক্তি বুলি মন্দিৰ এটা আছে, তালৈ গুচি গ'লোঁ। তাত যোৱাৰ পিছত তাত বহুত ভিৰ ভাৰ, মানে তাত সোমাবলৈ নোৱাৰি মানুহ এনেকুৱা। আমি মানে হেৰি ফেঞ্চবিলাক যে থাকে যে সেইবিলাক পাৰ হৈ পেলাই গৈছোঁ। তাৰ ওপৰত আকৌ মানুহে দেখিলে মানে আমাৰ যোনটো অটো ৰিক্সাটো আছিলে সি মানে অলপমান মানে মনটো চিনি পোৱা মানে ফিল অকণমান আছে ইয়াত। চ' মন্দিৰটোলৈ লৈ গুচি গ'ল। মন্দিৰটোৰ পৰা যেতিয়া হেৰি কৰিছিলোঁ তাৰপিছৰ পৰা একদম মানুহে ধৰিবলৈ মোক আহিলে। যেতিয়া যোৱা দেখা নাপালে, মই যেতিয়া জাপ মাৰি দিলোঁ মোক দেখা পেলাই মোক ধৰিবলৈ গৈছিলে। তেতিয়া মানে সি কিবা কিবি কৰিবলৈ যোৱাই দিলে। তাৰ পৰা আহিলোঁ। তাৰ পৰা আহি পেলাই আমি গ'লোঁ ইস্কন মন্দিৰলৈ, ইস্কন টেম্পললৈ। ইস্কন টেম্পললৈ যোৱাৰ পিছত তাতো একেই অৱস্থা, তাতো ভিৰ ভাৰ ইমান বেছি নাছিলে। ঠেলা হেঁচা, তাত লাইনত যাবলৈ লাগে, লাইনত ওলাবলৈ লাগে। ধুনীয়া মন্দিৰ, তাৰ ৰেকৰ্ড কৰিবলৈ নিদিয়াৰ কাৰণে মই ৰেকৰ্ড নকৰিলোঁ। তাৰপিছত ক'লৈ গ'লোঁ, বেংগলোৰ পেলেচটো মই ইয়াত দি দিম। বেংগলোৰ পেলেচত আমি গ'লোঁ।
বেংগলৰ প্লেচটো ভিতৰৰ পৰা আমি সোমোৱা নাই, ভিতৰৰ পৰা চাবলৈ তেনেকুৱা খাছ একো নাই, খালি মানে ধৰা বাহিৰৰ পৰাই বস্তুবিলাক কৰিছোঁ, বাহিৰৰ পৰাই চাইছোঁ, ফটো লৈছোঁ দেউতাই সেইবিলাকে। তাৰপিছত বিধানসভালৈ গ'লোঁ, বিধানসভা চালোঁ, বিধানসভা চোৱাৰ পিছত সেয়াও বাহিৰৰ পৰাই ফটো কপি তুলি পেলাই তাৰপিছত আমি যেতিয়া হোটেল আহিছোঁ, হোটেল অহাৰ পিছত আচল যিটো কাৰবাৰ মই সেইটো কৈ আছোঁ যে মই অকণ আগত ক'লোঁ যে মানে ধৰা ড্ৰাইভাৰবিলাকৰ ওপৰত কেতিয়াও বিশ্বাস কৰিব নালাগে, বস্তুটো সেইটো হয়। মই সেইটো আগতেও আমি পাই পেলাই থৈ দিছোঁ, এতিয়াও পাইছোঁ মই। যোনবিলাকে বেছি ফ্ৰেণ্ডলি হ'বলৈ চেষ্টা কৰে সেইবিলাক গম পাই যাবা যে লাষ্টত মানে বেঙেনাটো সিহঁতেই দিব বেছিকৈ, ঠিক আছে। চ' ঠিক তেনেকুৱাই হ'ল। ভাড়া আমি যেতিয়া সুধিছোঁ দেউতাই, আমি উঠা আগতে 2টা পইণ্ট সুধি লৈছিলোঁ যে কিমান ল'ব, আমি এইটো জেগাত যাম, কিমানমান ভাড়া হ'ব। কি ভাড়াটো কোৱা নাই, যি মনত আহে য'ত এনাহে বহুত দেৰি নাই সেইবিলাক ভাড়া কৰিছে। আমি তেতিয়া গম পাই গৈছোঁ যে কেচকাল এটা হ'ব আৰু তাৰপিছত উপায় নাই তেনেকৈ উঠিলোঁ। কিন্তু ধৰা গোটেইখিনি ঘূৰা হ'ল আমাৰ বেংগলোৰ, যিমান য'ত আছে মন্দিৰ চন্দিৰৰ কথা আমি বেছিকৈ নাজানিছিলোঁ আছিল বুলি। চ' সেইবিলাক পুৰণা মন্দিৰ আছে, 500 বছৰ 600 বছৰ মন্দিৰ আছে তেনেকুৱা পুৰণা, তাতো গ'লোঁ আমি। চব ফুৰা আমাৰ ধুনীয়াকৈ হ'ল বস্তুবিলাক। কিন্তু লাষ্টত গৈ পেলাই কেচকালটো হ'ল যে তাক লাগে 3000 টকা 4000 টকা, 3000 টকা 4000 টকা। আমাক কৈছে যে 5000 টকা মানুহে লৈ লয়, মোক 2000 টকা এটা দিলে হ'ল, তেনেকুৱা নিচিনা, ঠিক আছে। লাষ্টত দেউতাই মানে 1500 টকা ভাবি পেলাই থৈ দিছে, 300 টকা সি গেছ ভৰালে, বাকী আৰু 1200 টকা তেনেকৈ দিলে, তাৰ ওপৰত আৰু 100 টকা এটা দিলে, ঠিক আছে। প্ৰায় মানে 1600 টকাত মানে আমি পূৰা বেংগলোৰ ঘূৰা নিচিনা হ'ল মানে আজিৰ দিনটো। বাকীখিনি হৈ গ'ল আৰু ওচৰে পাঁজৰে 2টামান জেগা আছে, লেক চেক কিবা কিবি আছে, সেই তালৈ আমি সন্ধিয়া যাম, তাত বোলে কিবা ফাউণ্টেন শ্ব'টো হয়। সেইটোৱে কেছটো, গোটেইখিনি আজি ফুৰা হৈ গ'ল ধুনীয়াকৈ। বাকী মোৰ লগৰ এটা আছে বেংগলোৰত, তাক স্কুলৰ সময়তে লগ পোৱা, তাৰপিছত লগ পোৱা নাই। এতিয়া তাক ফোন কৰিম, সি যদি নাহে তেতিয়াহ'লে তাৰ লগতে অলপমান ওচৰে পাঁজৰে যিবোৰ আছে চাবলৈ যাম। আমি খাই বৈ লওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, সেই ৰাতিপুৱাই চিঙৰা আৰু চাহ একাপে খোৱা, তাৰপিছৰ পৰা একো খোৱাও নাই, ঘূৰি ফুৰি থকা হৈছে। চ' এতিয়া তাক ফোন কৰোঁ, সি যদি নাহে তাৰ লগত যাম, যদি নাহে তেতিয়াহ'লে ওচৰে পাঁজৰে যিমানখিনি আছে আমি ঘূৰি ল'ম। এতিয়া ৰুমত যাওঁ, অলপ ফ্ৰেছন আপ হওঁ, দেউতাও ফ্ৰেছ হ'বলৈ গৈছে, মই ফ্ৰেছ হৈ পেলাই খাবলৈ যাওঁ। কি বন্ধ থাকিলে খাম ক'ত? চ' খাই বৈ পেলাই হোটেলত ৰিটাৰ্ণ আহিলোঁ আমি। ৰিটাৰ্ণত আহি পেলাই এতিয়া ফ্ৰেছন আপ হৈ পেলাই অকণমান বিচনাত বাগৰিম আৰু লগালগ মানে হোটেলৰ বুকিংটো কৰিবলৈ লাগিব। হোটেলৰ বুকিং অকল আজিৰ কাৰণে আছে 10টা। যদি বুকিং কৰা নহয় অনলাইন তেতিয়াহ'লে এখন হোটেলৰ পৰা 10টা বজাত আমাক উলিয়াই দিব। চ' এতিয়া নেক্সট 3 4 দিনৰ কাৰণে আকৌ বুকিং কৰি দিবলৈ লাগিব। অনলাইন কৰিবলৈ লাগে, সিহঁতৰ অফলাইন কৰিলে ভাড়াটো বেছি হয়। চ' প্ৰিফাৰেবল যে অনলাইন কৰাটোৱে বেছি ভাল মানে। দেউতা বাথৰুমত গৈছে, দেউতাৰ মানে ৰাতিপুৱাৰ পৰা পেটটো বেয়া, সেইকাৰণে এতিয়ালৈকে 4 বা 5 বাৰমান কাম কৰিলে, এতিয়া আকৌ গৈছে এবাৰ। চ' সেয়াই, ইয়াত লাইটিং চাইটিং বহুত বেছি ভাল হয় মানে। ৰুমটো ভালেই, ৰুমৰ এইফালে আপোনাৰ ইয়াত বিচনা, এইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, এইফালে বেলকনিও আছে ভাল, গোটেই মানে ভাল ভিউ পোৱা যায় ইয়াৰ পৰা। দেখিছে ৰ'দ কেনেকুৱা দেখিছেনে নাই ইয়াত? মানে গেঞ্জি পিন্ধি পেলাই মই ফুল স্পীডত ফেন লৈ পেলাই ইয়াত থাকিব লগা হৈছে, এনেকুৱা বেছি ইমান মানে বেছি গৰম ইয়াত। আমাৰ অসমৰ চাগে বৰ্তমান মানুহে চুইট চাৰ্ট হুডি চুডি পিন্ধি আছে চাগে, তাত এনেকুৱা ৰ'দ ওলাইছেনে নাই গম নাপাওঁ। বাকী ইয়াত বহুত বেছি গৰম মানে, এনেকৈ গেঞ্জি পিন্ধাৰ পিছতো মানে ঘামি আছোঁ, গৰম লাগি আছে, সেইটোৱে। বাকী লগৰটোক ফোন কৰোঁ, সি আহে নে নাহে চাওঁ। হ'ব, যদি নাহে তেতিয়াহ'লে আমি ওচৰে পাজৰে এনেকৈ ঘূৰি পেলাই আৰু ৰাতি ডিনাৰ কৰি পেলাই ইয়াতে শুই যাম। কালিটোত মোৰ আৰু নেক্সট 2 দিনৰ কাৰণে মোৰ ইভেণ্ট আছে, সেই ইভেণ্টটো এতিয়া কৰি পেলাই ৰাতিপুৱা মোৰ 8:30 9টাতে ইভেণ্ট আছে, ৰাতিৰ 9:30 10টালৈকে চলিব সেইটো। আৰু তেনেকৈ 2 দিন আছে, কালি আছে আৰু পৰহি আছে। চ' কালি পৰহি দিনটো দেউতা অকলে থাকিব, কি কৰি থাকে দিনটো নাজানো। বাকী মোৰ ইভেণ্টতে যাব গোটেই 2 দিন, আৰু সেইটোৱে মেইন কাম হয়, সেইটো কাৰণে অহা হৈছিল বেংগলোৰ। বাকী 29th মাইচুৰ যাম, পাই থাকিব ভিডিঅ'বিলাক, আপডেটবিলাক পাই থাকিব ধুনীয়াকৈ, কি ক'ত আছে কি ক'ত নাই। এতিয়া অলপ শুওঁ, চেকিং বুকিং কৰোঁ হোটেলৰ আৰু অকণ ৰেষ্ট লওঁ। চ' হোটেলত আমি অকণমান দেৰি ৰেষ্ট কৰাৰ পিছত এতিয়া অকণ ওলাই আহিছোঁ আমি, চাহ চিঙৰা খাই পেলাই আকৌ এই উলচৰ লেক বুলি কয়, উলচৰ লেক নে উলচুৰ লেক বুলি কয়। ইয়াত বহুত আন্ধাৰ হৈ আছে, আপোনালোকে মোক দেখা পাইছেনে নাই মই নাজানো। এতিয়া হোটেলৰ পৰা আমাৰ প্ৰায় 2-2.5 কিলোমিটাৰমান দূৰত হয় এই লেকটো। দিনতে আহিবলৈ লাগিছিল, কিন্তু এতিয়া আহিছোঁ। বাকী দিনত বেলেগ জেগাখিনি ফুৰা হ'ল, আৰু যিহেতু মোৰ আজি লাষ্ট মানে মই ঘূৰিবলৈ পাৰিম, কালি আৰু পৰহি মোৰ ইভেণ্টটো আছে, সেইকাৰণে মানে এতিয়া আহি পেলাই এইটো আছে আৰু কিউবন পাৰ্ক নে কাবন পাৰ্ক বুলি কিবা এটা পাৰ্ক এটা আছে, সেইটো খালি চাবলৈ আছে বস্তুটো কেনেকুৱা কি ক'ত হয়। বন্ধ হৈ গ'ল চাগে এতিয়ালৈকে, এতিয়া আপোনাৰ 7টা বাজিলে, 7:15 হ'ল। বাকী এতিয়া গেটে বিচাৰি ফুৰিছোঁ, ইমান ডাঙৰ মস্ত লেক এইটো। চাইডে গৈ আছোঁ, গেট পোৱাই নাই, এণ্ট্ৰি কোনফালে আছে বিচাৰিয়ে পোৱা নাই। দেউতাও এইফালেদি গৈ আছে, মই এইফালেদি গৈ আছোঁ। ত' চাওঁ এণ্ট্ৰিটো আগফালে আছে নে কোনফালে আছে। পিছফালে এখন গেট পাইছোঁ, সেই গেটখন বন্ধ হৈ আছে, এতিয়া চাগে আগফালে থাকিব চাগে গেটখন, চাই লওঁ এবাৰ। চ' অলপ
ব্লাণ্ডাৰ এটা হ'ল আমাৰ লগত। আমি আলচাৰ লেকটো গৈছিলোঁ, কিন্তু 7টা বজালৈকেহে ভেলিত, 7টা বজালৈকে খোলা আছে। এতিয়া বাজিলে 7:30। আমি সোমাইছিলোঁ 7টা 20ত। সোমোৱাৰ লগে লগে চিকিউৰিটি গাৰ্ডে আৰু লগালগ উলিয়াই দিলে আৰু 5টা বজাৰ পৰা 10টালৈকে ৰাতিপুৱা থাকে, তাৰপিছত 4টা বজাৰ পৰা 7টালৈকে। আমি যদি অলপমান আৰু সোনকালে অহা হয় তেতিয়াহ'লে এণ্ট্ৰিটো হৈ গ'ল হয়। বহুত বেছি মানে ডাঙৰ দীঘল লেক হয়, বহুত বেছিয়ে দীঘল হয়। আমি বহুতখিনি খোজকাঢ়িলোঁ হোটেলৰ পৰা প্ৰায় এতিয়ালৈকে, আকৌ ৰিটাৰ্ণো খোজকাঢ়িয়ে গৈ আছোঁ। দেউতাই মানে খোজকাঢ়ি পেলাই বহুত বেছি ভাল পায়, সেইকাৰণে ৰিটাৰ্ণো মানে আমি খোজকাঢ়ি পেলাই গৈ আছোঁ। এতিয়া এই কিবা এটা পাৰ্ক এখন আছে, কিউবান পাৰ্ক নে কাবান পাৰ্ক বুলি, তাত নাযাওঁ কাৰণ কি পাৰ্ক চাৰ্ক বহুত চোৱা হৈ গ'ল আজি। এতিয়া ডাইৰেক্টলি গৈ আছোঁ MG ৰোডৰ মানে MG মাৰ্কেট বুলি যিটো কয়, সেইখন বহুত ডাঙৰ এখন মাৰ্কেট হয় মানে, তাত যাম এতিয়া। অকণমান ঘূৰিম চুৰিম, বজাৰ চজাৰ যি য'ত আছে মানে অকণমান চাম, যদি কৰিব পাৰোঁ আৰু তেতিয়াহ'লে মাহঁতৰ কাৰণে, ঘৰৰ কাৰণে আৰু যোন মানে আছে তেওঁলোকৰ কাৰণে অকণ কিবা কিবি চাম বস্তুবিলাক সৰু সুৰা, আৰু পাৰিলে লৈও যাম। কাৰণ কি মানে দুটা মানুহ এনেকৈ আহিলে মানে মাহঁত যদি লগত আহে তেতিয়াহ'লে সুবিধা হয় বহুত বেছি। মাহঁতে একদম এগাল বেগ চেগ লৈ আনে, আহোঁ আমি 5টা বেগত, যাওঁ আমি 7টা 8টা বেগত তেনেকুৱা নিচিনা হয়। আৰু ট্ৰেইনত অহা হয় বেছিভাগ, কিন্তু এবাৰ ফ্লাইটতো অহা হৈছে, সেইকাৰণে লাগেজ বেছি একো কৰিবলৈ নোৱাৰি। তথাপিও যিমানখিনি পাৰোঁ মানে সৰু সুৰা কিবা মানে ল'বলৈ চেষ্টা কৰিম। বাকী এতিয়া MG ৰোড গৈ আছোঁ, MG মাৰ্কেটত অকণমান ঘূৰি ফুৰি পেলাই ৰাতি ডিনাৰটো কৰি পেলাই আৰু বেক টু ৰুম। কাৰণ কি কালি সোনকালে উঠিবলৈ আছে, সোনকালে মানে ইভেণ্টটো আছে, তালৈ যাবলৈ আছে। নৰ্মেল বেংগলোৰ ডিছ। সেইটো বস্তু এতিয়া MG মাৰ্কেট যাওঁ, তাত গৈ পেলাই আপোনালোকক কিবা কিবি দেখাম কি ক'ত আছে বস্তু। এইখন মাৰ্কেট আছে এখন খোলা। এতিয়া এইমাত্ৰ যিটো ক্লিপ দেখাবলৈ আপোনালোকে, সেইটো হয় MG মাৰ্ট। আমি এতিয়া MG মাৰ্টতে আছোঁ, মানে মাৰ্কেটতে আছোঁ। বস্তুবিলাক কি ক'ত আছে বস্তুবিলাক মানে চাই চিতি আছোঁ। এতিয়া এখন দোকানত সোমাইছোঁ, চাওঁ কাৰ কাৰণে কি ক'ত পাওঁ চাবলৈ। ইয়াতে জেমিং হৈ আছে ওচৰতে, মানে বহুত মানে এতিয়া ছেটাৰডে, কালি ছেটাৰডে, এতিয়া উইকেণ্ড সোমাই গ'ল ন। উইকেণ্ডত মানে আৰু বেছি মানে হুলস্থুলীয়া পৰিৱেশ হয় এইখিনি জেগাত, বহুত বেছি ভিৰ ভাৰ হয়। কি ওপৰতহে আছে, ক'ত কোনফালে যায়? হেৰি গ'লে এইটো চোৱা মা তোমাৰ কাৰণে। মালে হাফ পেণ্ট এটা লৈ লয়। ইয়াত মাহঁতৰ কাৰণে এইটো লেডিজ হেৰি নেকি? চাওঁচোন কি ক'ত পাওঁ। ত' ইয়াত একো নাপালোঁ তেনেকৈ মন পচন্দ। এতিয়া অলপ আগবাঢ়ি যাওঁ, কি ক'ত আছে চাওঁ। কিন্তু আগত অকণমান জেমিং হৈ আছে, সেইবিলাক অকণ দেখা আছে আপোনালোকৰ। কোনো মাৰ্কেট নাই আৰু ক'ত একো নাই। ইয়াত জেমিং হৈ আছে। খাপ মাৰি লৈ গৈছে আপোনাৰ আকৌ বিচাৰি নাপাওঁ। বহুত বেছি ভিৰ হয়, আৰু
এইখিনি পিক টাইমিং হয় 7টা 7:30 বাজিছে আমি অথনি এপাক আহিছিলোঁ 6টা 6:30 বজাত সেইটো টাইমত মানে বহুত ভিৰ আছিলে তো মই মোবাইল ওলাই পেলাই ৰেকৰ্ডিং কৰোঁ যে সেইটো ইমান হেৰি আছিল এতিয়া অলপ কমিছে কিন্তু এতিয়া লাহে লাহে মানুহবিলাক ওলাব মানে সময় হৈছে আৰু ওলাবলৈ তো আমি এনেই কেজুৱেল মাৰ্কেট এখন বুলি ভাবিছিলোঁ দোকান এখন বুলি ভাবিছিলোঁ ভিতৰত সোমাই আহিলোঁ ভিতৰত এইবিলাক ফাউণ্টেন আছে বহুত কিবা কিবি বহুত ডাঙৰ মাৰ্কেট হয় এইটো আমি এনেই এখন দোকান বুলি সোমাই আহিছিলোঁ ইয়াত ভিতৰত এখন ফাউণ্টেন আছে এই ওপৰলৈকে যাবলৈ পায় বহুত ওপৰলৈকে আছে মানে বহুত দোকান চোকান আছে কিবা কিবি জেগাবিলাক মানে কিবা কিবি টাইপৰ ধৰিবলৈ নাই ক'ত কি আছে দেউতাই এইবিলাক কিবা কেলকুলেশ্যন কৰাত লাগিছে কিমান কি ক'ত দাম বস্তুবিলাক কি হৈছে মানে অঁ ইয়াত মই ৰুপিছত দেখা পাই আছোঁ অথনি মই পেন এটা চালোঁ পেনটো ডলাৰত লেখা হৈ আছে $247 বুলি মানে কি 16,000 18,000 20,000 টকা মানে প্ৰায় এটা ট্ৰেক পেন নাজানো এইবিলাক সঁচা নে মিছা বেলেগ দামো হ'বলৈ পাৰে কিবা কিবি এইবিলাক মানে চব কাপোৰ চাপোৰ মানে এনেকুৱা টাইপৰ কাপোৰ হয় এইবিলাক চব এক্সপৰ্ট টি চাৰ্ট দেখা পায় নাই চব মানে এক্সপৰ্ট কৰা মালবিলাক মানে এইবিলাক ইয়াত আহি পেলাই বেছি আছে কম দামত নাই বেছি মালত নাজানো আৰু সেইবিলাক কি কৰি আছে এইফালে দেখিছে পূৰা জোতা চোতা এইবিলাক চব তেনেকুৱা টাইপৰ কিন্তু কোৱালিটি সঁচা কথা ক'বলৈ গ'লে কোৱালিটি একদম ভাল নহয় কোৱালিটিবিলাক চাইছিলোঁ কেনেকুৱা কি ক'ত হয় কিন্তু একদম মানে ভাল কোৱালিটি নহয় বাকী চাওঁ আৰু ক'ৰবাত কিবা পাওঁ নেকি মন পচন্দ একো এটা পোৱা নাই এতিয়ালৈকে যে লৈ যাবলৈ পাৰোঁ এইটো কোৱালিটি ভাল নহয় দামৰ লগত একো কথা নাই কিন্তু কোৱালিটি ভাল নহয় এইবিলাক দেউতাৰ লগত খাবলৈ আহিছিলোঁ এয়া কিবা আজি ৰেষ্টুৰেণ্টখনত আমি 3 দিনৰ যোৱাকালিৰ পৰা এখন ৰেষ্টুৰেণ্টতে খাই আছোঁ আজি কিবা স্পেচিয়েল দিছে ৰিপাব্লিক কি বুলি কয় ৰাজাৰাণী চিকেন হয় এইটো ৰিপাব্লিক ডে'ৰ কাৰণে এইটো ফ্লেগ এখন আঁকি দিছে ইয়াতে বাকী আৰু ৰুটি আছে এতিয়া চাওঁ কেনেকুৱা চবেই মানে মালিক চালিক চবেই আহি পেলাই মানে ফটো চটো তুলি নিছে ইয়াৰ পৰা মানে প্ৰথমবাৰ বনি পেলাই আমিয়ে প্ৰথমবাৰ মানে ষ্টাৰ্টিং কৰিছোঁ আৰু এইটো চ' ৰেষ্টুৰেণ্টৰ পৰা খাই বৈ আহি পেলাই লগালগ হোটেললৈ আহি পেলাই ফ্ৰেছন আপ হৈ পেলাই মই এতিয়া বাহিৰতে আহিছোঁ অকণমান মোৰ কাম কেইটামান আছিলে ক্লাইণ্টছৰ লগত কথা পাতিবলৈ আছিলে চ' ভাবিলোঁ যে ভিডিঅ'টো কমপ্লিট হৈ যাওক যাতে চ' দিনটো বহুত বেছি কেঅ'টিক আছিলে এই ৰিক্সাৱালাটোৰ লগত বহুত মানে তৰ্কবাজি হৈ গ'ল তেতিয়া লাষ্টৰ সময়খিনি বাকী চব ঘূৰা ফুৰা হৈ গ'ল আমাৰ বেংগলোৰৰ যিমানখিনি য'ত মেইন বস্তুখিনি চাবলৈ আছিল চব মানে চালোঁ আৰু যিকেইটা বস্তু নাজানিছিলোঁ সেইটো মানে ৰিক্সাৱালাটোৱে মানে ভালকৈ অকণ এক্সপিৰিয়েঞ্চ আছিলে মানুহজনৰ ভালকৈ মানে দেখাই চেখাই পেলাই ভালকৈ বেংগলোৰখন পূৰা মানে ট'ৰটো দিলে আৰু বাকী এইটো আছে আজিৰ ভিডিঅ'টো চ' আই হোপ যে তোমালোকে চাই পেলাই কিবা এটা ভাল পালা চাগে বিকজ সেইবিলাক ভিডিঅ' বেছি একো ভেলু দিবলৈ মই নোৱাৰোঁ ভেলু যদি বিচাৰা তেতিয়াহ'লে চেনেলত আৰু বহুত ভিডিঅ'ছ আছে ভেলুৱেবল চ' সেইবিলাকৰ পৰা তোমালোকে ভেলু ল'বলৈ পাৰা শিকিবলৈ পৰা বস্তু বাকী এইটো জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট পাৰ্পাছ আছিল আৰু মই ব্লগিং এইটো কাৰণে কৈ আছিলোঁ মই লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ লাষ্ট ভিডিঅ' নহয় এটা ব্লগত মই কৈছিলোঁ যোনটো ফাৰ্ষ্ট ব্লগ মই বনাইছিলোঁ চেনেলত যে মই বেংগলোৰ আহিম বুলি আৰু ব্লগিংটো মই ট্ৰাই কৰি চাম কাৰণ কি চবেই ব্লগিং কৰি আছে এইটো সময়ত আৰু মই চাবলৈ বিচাৰিছোঁ যে এইটো মোৰ কাৰণে হয় নে নহয় চ' ৰেচপন্সটো চাম অলপমান মই পাৰিছোঁ নে নোৱাৰোঁ তোমালোকে মোক সেইটো হেল্প কৰিবলৈ লাগিব কমেণ্টত জনাবলৈ লাগিব যে ব্লগবিলাক কেনেকুৱা পাই আছে মই কৰিবলৈ পাৰিছোঁ নে নহয় মই কি ইম্প্ৰুভ কৰিব লাগিব ৰাইট কি বেয়া হৈ আছে কি বস্তু ৰাইট চ' সেইবিলাক যেতিয়া কমেণ্টছ আহিব পাব্লিকৰ পৰা অডিয়েঞ্চৰ পৰা তেতিয়া মই গম পাম যে কি মই ইম্প্ৰুভ কৰিব লাগে ক'ত ইম্প্ৰুভ কৰিব লাগে আৰু মানুহে ভাল পাই আছে নে নাই ৰাইট নিজৰখিনিয়ে সদায় ভালকৈ ক'ব যদি অকণমান ভিডিঅ'টো যদি ভালকৈ ৰিচ হয় বেলেগ মানুহলৈ যদি তুমি এজন আননোন হয় মোক প্ৰথমবাৰৰ কাৰণে চাই আছা মোৰ ব্লগটো চালা তেতিয়া তুমি মোক জনাবা যে কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু মোক কি ইম্প্ৰুভমেণ্ট কৰিব লাগে চ' সেইটো মোৰ কাৰণে বেনিফিচিয়েল এটা মানে কমেণ্ট এটা হ'ব ৰাইট চ' সেইটো বস্তু হয় বাকী মোক বহুত ভাগৰ লাগিছে কালিৰ পৰা মোৰ ইভেণ্ট আছে মই আকৌ ৰাতিপুৱা সোনকালে উঠি পেলাই গোটেই দিনটো মানে এনেকুৱা সময়ত মই হোটেল সোমামহে নেক্সট 2 দিনৰ কাৰণে চ' সেইটো বেছি ইম্পৰ্টেণ্ট হয় সেইটো বস্তুৰ কাৰণে আহিছিলোঁ চ' পটাপট যাওঁ শুওঁ আৰু কালি ৰাতিপুৱা সোনকালে উঠি পেলাই ইভেণ্টত যাওঁ ইভেণ্টৰ যদি মই ভিডিঅ' কৰোঁ কালি দিনটো তেতিয়াহ'লে ইভেণ্টৰ ব্লগ এটা পাবা নহ'লে মানে গোটেই দিনটো লাৰ্ণিঙতে থাকিব বস্তু শিকাত থাকিব চ' তাতে যাব মানে আৰু বাকী চেলিব্ৰিটিজ কিছুমানো আহিব মই সেইবিলাক অলপ পিকচাৰ্ছ দিম যদি বেছিকৈ আপডেটেড থাকিব বিচাৰিছা তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামটো তোমালোকে ফ'ল' কৰিবলৈ পাৰা তাত মই চেষ্টা কৰোঁ যাতে বেছিকৈ এক্টিভ থাকিবলৈ মোৰ পাৰ্চনেল লাইফ এজ ৱেল এজ কি ক'ত হৈ আছে মানে সেইবিলাক মই জনাবলৈ চেষ্টা কৰোঁ আৰু তাত মই হিন্দী বেছ ভেলুৱেবল কণ্টেণ্ট বনাওঁ চ' তোমালোকে যদি বিচাৰা অভিয়াছলি ফ'ল' কৰিবলৈ পাৰা বাকী এইটোৱে আছিল আজিৰ ভিডিঅ'টো বেংগালোৰৰ পৰা যি য'ত আছিল চামাপ কৰি পেলাই মই তোমালোকে দেখালোঁ আই হোপ যে তোমালোকে ভাল পালা চাগে অলপ এণ্টাৰটেইনমেণ্ট
হ'ল চাগে তোমালোকৰ যিমান মিনিটৰ ভিডিঅ' হয় 10-15 মিনিটৰ আৰু বাকী তোমালোকে ফৰশ্ব মোক কমেণ্ট কৰি পেলাই জনাবা যে কি ইম্প্ৰুভমেণ্ট কৰিবলৈ পাৰি লাইক কৰি দিবা চেনেলটো ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইব কৰি দিবা আই উইল চি ইউ ইন দ্য নেক্সট ওৱান টিল দ্য টাইম বাই গুড নাইট